Hi guys, good morning. Welcome back to my another vlog. More channel or another video le apnalok hokoloke swagatam janaisu. Moi hui uthu mane efale Porimehi school le jabale hol tator exam choli ase aru time to agotke kori dila sage. Keta baja ase exam? 8:20 manok ase sage. Ki ase? Science. All the best. Bhalke dibi. আজি মই ব্ৰেকফাস্টত বনাব লৈছো খিচিৰি তাৰ কাৰণে এবু জুগাৰ কৰি লৈছো বেলেগ সবজি একু দিয়া নাই আলু দিছো আৰু কচু এটা দি দিছো চাউল কেটামান দালি হৰকে লৈছো যেনিবা আৰু এইখিনি কাচকল ফ্ৰাই কৰি মই নিমখ হালধি হানি পিনে এতিয়া থৈ দিছো এফালে নহৰু গুছাই থৈছো এতিয়া বনাব ষ্টাৰ্ট কৰো আৰু তেল দি দিলো তাৰ পিছত তেল গৰম হোৱাৰ পিছত পিয়াজ আৰু আদা নহৰু পেষ্ট দিলো তাৰ পিছত দালি চাউল এই সবজিখিনি দি দিলো আৰু যিকিটা কাটি থৈছিলো এইখিনি ভালকৈ লৰাই জুখমতে নিমখ আৰু হালধি দি আকৌ এবাৰ ভালকৈ লৰাই পানী দি কমেও মই 6-7টা মান হুইসেল মৰাই লম খিচিৰিখিনি হৈ যায় মানে তেতিয়ালৈকে মই কাটি থোৱা কাচকলখিনি মই ফ্ৰাই কৰি লম হুইসেল দিয়ে মানে মোৰ কাচকলো ফ্ৰাই কৰি হৈ গল এইফালে খিচিৰিৰ হুইসেলো দিলে খিনি চাওক কলখিনি ফ্ৰাই হৈ গল ধুনিয়াকৈ আৰু এইফালে খিচিৰিও ৰেডি মজা লাগিছে না দেখিবলৈ খাবলৈও বহুত ভাল হৈছিল এতিয়া মই যাবলৈ ওলাইছো কলেজৰ পৰা মোৰ মাৰ্কশিটখন আনিবগে আছিল মোৰ মাৰ্কশিটৰ মোৰ নামটো স্পেলিং এটা ভুল হৈ আছিল সেইকাৰণে ইউনিভাৰ্সিটিলৈ পঠাইছিল এতিয়া হেখন আনিবলৈ মোক মাতিছে Hi guys, মই মাৰ্কশিট আনিলোগে কেতিয়াবাই আনিলোগে বাৰু তাত মোৰ ভিডিও কৰা নহল কাৰণ ইনে মানুহৰ আগত ইমান ষ্টুডেন্টৰ আগত ফোনটো উলিয়াই পিনে কথা কথা কবলৈতো নোৱাৰোৱে বাকি এনেকে ভিডিও কৰিবলৈও মোৰ অকমান অকৱাৰ্ড লাগে হেতু কাৰণে নকৰিলো মাৰ্কশিট আনি আহিছিলো আকৌ এতিয়া মাৰ লগত টাউনলৈ যাবলগীয়া হ'ল মা পাৰ্লাৰলৈ যায় তাকে এতিয়া ওলাইছো ভালকে ৰেডি হৈ লও ৰবা তাপা দেখাই আছো এইফালে মা ওলাই ৰেডি আৰু ময়ো ৰেডি হৈ গলো এতিয়া আমি যাও দেই আমি পাৰ্লাৰ আহি পালোহি এতিয়া মাই ফেচিয়েল কৰাই আছে আৰু মই বৰ খাই বহি আছো এনেকে যে বহি থাকিবলৈ বহুত অশান্তি লাগে বাট উপায়টো নাই পাপাই আমনি পায় এনেকে আহি বহি থাকিবলৈ সেইকাৰণে পাৰ্লাৰ আহিলে মুকে লৈ আনে এপিনে মই ঘৰ আহি পালোহি আৰু মই থ্ৰেডিং কৰিলো চাওক এইবোৰ ফুলি আছে গুটে নকৰা যে ভয়তে বিখাব বুলি নকৰাকে থাকি গৈছে ইমান ডাঙৰ হলো এতিয়া আজি তাকে একদম সাহস কৰি কৰিছো আৰু হাই গাইস ইয়াতে কিবা এটা আছে কি আছে চাওঁ বলক ভাবিছে চিপছৰ যিহেতু ডাব্বা হয় চিপছে ওলাব কিন্তু ইয়াত বেলেগ এটা বস্তু ওলাব কি ওলাব চাওঁ বলক 1 2 3 দেখিছেনে এইখিনি খুচুৰা পইচা হয় ইমান আছে কিমান আছে এতিয়া কাউন্ট কৰিম ৰব ইয়াতে ওলালে 504 টকা এইখিনি 5 টকীয়া এইখিনিও 5 টকীয়া এইটো আছে 10 টকীয়া ইয়াতে দুটামান 20 টকীয়া আছে সাগে এইখিনি মিক্স আৰু এইখিনিও খুচুৰা পুৰা এইখিনি পইচাও গুটোৱা কিবা এটা কাৰণ আছে মই মোৰ কাৰণে কিবা কিনিবলে বা কিবা তেনেকে এইখিনি গুটোৱা নহয় পইচা এইখিনি এটা বিশেষ কাৰণত মই গুটাইছো বিশেষ কামৰ কাৰণে এই পইচাটো নিচে এটা সৰু এমাউন্ট তথাপিও মোৰ ইচ্ছা মানে মই কাৰোবাক হয়তো সহায় কৰিম কোনোবা দুখীয়া মানুহক হয়তো সহায় কৰিম নহলে কোনোবা মন্দিৰত এইখিনি পইচা মই দি দিম মই তেনেকে নিজে ভাবিছো দেই এইকিটা পইচাৰে মই যেতিয়া কাৰোবাক হেল্প কৰিম তেতিয়া মই আপোনালোকক নিশ্চয় দেখাম এইকিটা দেখিছেনে এইকিটাই মোক যে ইমান হাৰাশাস্তি কৰে নহয় ভয়েস ওভাৰ দিওঁতে এতিয়াও দেখিছেনে কেনেকে চিঞৰিয়া আছে বাকি আজিলৈ ভিডিওটো ইমানতে সামৰিছো যদি আপোনালোকৰ মোৰ ভিডিও দিছা ভাল লাগিলে তেন্তে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ ফৰ ওয়াচিং